নমস্কাৰ আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। অংগনবাড়ী কৰ্মীসকলৰ বাবে আহিছে এটা লেটেষ্ট নিউজ। আপুনি যদি এজন অংগনবাড়ী কৰ্মী, এই বাতৰিটো জনাটো আপোনাৰ খুবেই দৰকাৰ। অংগনবাড়ী ৰাজ্যিক সন্থাৰ পৰা কেইটামান সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সঞ্চালকালয়ৰ প্ৰস্তাৱ মতে চৰকাৰে মাননি বৃদ্ধিৰ ঘোষণা কৰক। এই দাবীত অসমৰ ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই চলাই থকা অসহযোগ কাৰ্যসূচী অব্যাহত থাকিব। কিন্তু অংগনবাড়ী কেন্দ্ৰসমূহ 4 জুনলৈ খোলা হ'ব। কেৱল প্ৰাক-প্ৰাথমিক আৰু THR সেৱাহে প্ৰদান কৰা হ'ব। যদিহে কেন্দ্ৰত আহি THR যোগান ধৰে, লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ 7 দিন পিছত, অৰ্থাৎ সম্ভাৱ্য 12 জুনত দিছপুৰ চলো অভিযান কাৰ্যসূচী পুনৰ ৰূপায়ণ কৰা হ'ব। BLO সহকাৰে ICDS বহিৰ্ভূত কামৰ বাবে কোনো কৰ্তৃপক্ষই যাতে আন্দোলনকাৰীসকলৰ ওপৰত হেঁচা প্ৰয়োগ নকৰে, তাৰ বাবে যথোচিত পদক্ষেপ ল'বলৈ সঞ্চালক মহোদয়ক বিশেষভাৱে অনুৰোধ জনোৱা হ'ল। নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ থকা সময়তো নিৰ্বাচন কৰ্তৃপক্ষৰ পৰা ৰাজ্য চৰকাৰে বিশেষ অনুমতি লৈ কোনো জৰুৰী ঘোষণা কৰিব পাৰে বুলি আমি জানো। সেয়ে আজিৰ সভাই অসম চৰকাৰৰ ওপৰত পুনৰ দাবী জনায় যে উল্লেখিত সুবিধা ব্যৱহাৰ কৰি মাননি বৃদ্ধি চৰকাৰী ঘোষণা কৰক। আমাৰ সঞ্চালকালয়ৰে আমাৰ সহযোগিতা সদায় থাকিব। আশা কৰোঁ মহোদয়ে সঁহাৰি জনাব বুলি কেইটামান সিদ্ধান্ত ঘোষণা কৰিলে আজিৰ দিনটোত